দুটা কোৱেশ্চন আছে প্ৰবীণৰ লাষ্ট এটো মোৰ তিনিখন আছে তিনিখনে সুধিম নে নাই শুনি লওক প্ৰথমটো হ'ল আপুনি পিচ আৰু জিডিপি কথা কৈছিলে তে পিচ কথাটো হ'ল আমাৰ কাৰ্বি আংলঙত মই বিশেষকৈ কাৰ্বি আংলঙৰ পৰা তাৰমানে বিশেষকৈ ৰিচেণ্টলি এটা ইলেকশ্যন চলিছে এইটো আপোনাৰ নলেজত আছে ডিচেম্বৰ 20 আৰু 24 তেতিয়া সেইটো লৈ তাৰমানে এটা আহি গৈছে এটা আমচুৰ পৰা চেলেঞ্জ আহি গৈছে আৰু মই ক'ব বিচাৰিছে আগৰখিনি যদি চালেও যিমান নিক্লেছ যিমান হয় তাৰ পৰাই হয় অকণমান কিবা হ'লে সেই কমিউনেল কালাৰটো লৈ যায় তাৰপাছত বিশেষকৈ ইলেকশ্যন আগে আগে তেনেকৈ হয় গতিকে এতিয়াও MEC ইলেকশ্যন আহি আছে গতিকে আপোনাৰ যিহেতুকে কাউন্সিল হাতত নাই ল' এণ্ড অৰ্ডাৰ গতিকে ষ্টেট গভৰ্ণমেণ্টৰ পৰা আপোনালোকে সেইটো পিছৰ কাৰণে যেনেকৈ আপোনালোকে 31 তাৰিখ ৰাতি আৰু 1 জানুৱাৰী যেনেকৈ কণ্ট্ৰল কৰিছে তেনেকৈ কিবা এটা ফৰ্মুলেট কৰিছে নেকি চাওক আমাৰ কণ্ট্ৰল কৰিবলগীয়া নাই তাত মানুহ এভিকশ্যন হ'ব আমচুৱে যি কয় কৈ থাকিব আমি পেপাৰত শুনি থাকিম কিন্তু এভিকশ্যনটো হৈ গৈছে আৰু খতম হৈ যাব আচ্ছা আৰু এটা কথাটো আৰু আমিতো নপঢ়ো এইবিলাক ষ্টেটমেণ্ট আমি আমাৰ কামখিনি কৰি গুচি আহোঁ চ' লাহৰী জানত আমাৰ যিটো দায়িত্ব আছিল 112-13 ঘৰ আমাৰ দায়িত্ব শেষ হৈ গ'ল যোৱাকালি 12-13 ঘৰৰ লগতো মই কথা পাতিছোঁ তেওঁলোককো অহাকালি পৰহি উঠি আহিব আৰু উই আৰ ভেৰি প্ৰফেশ্যনেল অন আৱাৰ ৱৰ্ক তাৰমানে আগৰ কিটা বিটাৰ এক্সপিৰিয়েঞ্চ তাৰমানে এইবোৰ ক্ষেত্ৰত কোনো নহয় দিছ গভৰ্ণমেণ্ট ইজ ভেৰি প্ৰফেশ্যনেল আৰু এটা বেলেগ কথা নাই আৰু এটা হ'ল ইনচাৰ্জেঞ্চি কথা আপুনি যি কথা কৈছে হয় তাত চিভিল ছ'চাইটিজ কোনো নিবিচাৰে আৰু তেনেকৈ নতুনকৈ নাইও কিন্তু ষ্ট্ৰী ইনষ্টেণ্ট ক'ৰবাত যে আগত যিটো হ'ল এই হেবিট থকা ক'ৰবাত ডিমাণ্ড চলি আহিছে বেলেগ কথা কিন্তু এতিয়া সেই ইকনমি ইহঁতৰ যি এতিয়া ৰিহেবিলিটেশ্যন আগত কোনোবা এজনে সুধিলে তে ৰুৰেল ইকনমি আপুনি অলপ আগত সেইটো এমপ্লয়মেণ্ট কথা সুধিছে এতিয়া গাঁৱৰ ৰুৰেলত আৰু এই ৰিহেবিলিটেশ্যন এইটো ইকনমি বিশেষকৈ তাতো তেনেকুৱা জাগাও ৰিম'ট এৰিয়াছ তাত ৰুৰেল ইকনমি কেনেকৈ ডেভেলপ কৰাবলৈ প্লেন আছে কাৰ্বি যিসকলে একৰ্ড কৰিলে তেওঁলোকৰ কেডাৰৰ লিষ্ট আমি ইতিমধ্যে লৈছোঁ আৰু তেওঁলোকক আমি খুব ভালকৈ ৰিহেবিলেট কৰিম আৰু এইটো টেক ইট এজ মাই এচুৰেঞ্চ যে আমি কোনো ল'ৰাক কষ্টত থাকিব নিদিওঁ আচ্ছা আৰু এটা কথা হ'ল লাষ্ট কুৱেশ্যন এতিয়া লোকেল লেংগুৱেজ কথা যিটো অলপ আগত যে আছামিজ মিডিয়াম ইংলিছ মিডিয়াম কথা কৈ আছে এতিয়া লোকেল মানে ৰিজনেল এতিয়া আমাৰ তাত ধৰক কিছুমান লোকেল লেংগুৱেজৰ মিডিয়াম আছে লোকেল লেংগুৱেজৰ টিচাৰ আছে এতিয়া কাউন্সিলৰ পৰাই কৰি আছে তাত কাউন্সিলৰটো বিশেষকৈ ইমান এতিয়া নোৱাৰাৰ নিচিনা হ'ল ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে সেইটো কি চিন্তা কৰিছে এই লোকেল লেংগুৱেজৰ কাৰণে কাৰ্বি লেংগুৱেজৰ মিডিয়াম স্কুলবিলাকক আগবঢ়াবৰ কাৰণে MOS আৰু MOUত কিছু দফা আছে আৰু কাউন্সিলৰ লগত আমি কথা পাতি এইখিনি ইমপ্লিমেণ্ট কৰিম আৰু কাৰ্বি লেংগুৱেজক ষ্টেটাছ দিয়াৰ ওপৰতো কথা চলি আছে 22-23ত আমাৰ কাৰ্বি সাহিত্য সভাৰ অধিৱেশনো আছে ময়ো তাতে যাম কেইটামান আলোচনা কৰিবলগীয়া আছে আৰু কাৰ্বি মিডিয়ামটোক আমি যিমান পাৰোঁ আগুৱাই দিম থেংক ইউ Probin, last. Since you started